এবাৰ আমাৰ বিজেপিৰ লগত ইলেকশ্যনৰ যিটো এলায়েন্সত সিটৰ বাটোৱাৰা যেনেকৈ আমাক ডিপ্ৰাইভ কৰা হৈছে সেইটো লৈ পেলাই আমাৰ গোটেই দলীয় কৰ্মীখিনি বিৰাটেই আনএফি হৈ আছে আৰু আমি সেই ৰিয়েকশ্যনটো দেখাবৰ কাৰণে আজি মাজবাট অফিচত গোটেইখিনি মানুহ জমা হৈছোঁ আৰু আমি ইয়াৰ পৰা ক'ব বিচাৰোঁ আমাৰ দলৰ মানুহখিনিক লগতে বিজেপিৰ আমাৰ সিনিয়ৰ লিডাৰখিনিকো যে মাজবাট পানেৰী কলাইগাঁও এনেকৈ ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা একেটা ডিষ্ট্ৰিক্টৰ পৰা তিনিটা মানে সিট লোৱাটো ভাল হোৱা নাই আৰু প্ৰথমবাৰ ইউপিপিএল দল হিচাপে আমি বিধানসভা ইলেকশ্যন খেলিব গৈ আছিলোঁ আৰু প্ৰথমবাৰেই আমাৰ লগত এনেকৈ এইটো ইনজাষ্টিছ কৰা হৈছে ট্ৰেডিশ্যনেলি ইমান দিনে আমাৰ বিটিআৰৰ যি দল আছিলে লাইক BPF তেওঁলোকে 12টাই খেলি আছিলে এইবাৰো BPF 12টাই পালে কংগ্ৰেছৰ লগত মিলি পেলাই কিন্তু আমাক খালি 8টা দিয়া হল 12টা দিয়া হলে চাগে আমি গোটেইকেইটা জিকি 12টা সিট লৈ যাব পাৰিলো হয় কিন্তু আজি মাজবাট পানেৰী ভেৰগাঁও সমষ্টিত আপোনালোকে দেখিছে গোটেইখিনি কেনেকুৱা কি ৰিয়েকশ্যন দেখাই আছে আমাৰ কৰ্মীখিনি সো আমাৰ ইয়াৰ মাজবাটৰ কৰ্মীখিনিও সুখী নহয় গতিকে আজিৰ পৰা আমি বহি পেলাই ভাবিছোঁ যেতিয়ালৈকে নেক্সট আমাক ওপৰৰ পৰা গাইডেন্স নাহে তেতিয়ালৈকে আমি আমাৰ অফিচ স্থলবন্ধ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ ৰোহতাত আমি অলৰেডি আমাৰ অফিচ বন্ধ কৰিছোঁ আৰু মাজবাটতো আমি আজি বন্ধ কৰি আমি আমাৰ সাংগঠনিক কামবোৰ বন্ধ কৰি ৰাখিম যেতিয়ালৈকে আমাৰ নেক্সট ইনষ্ট্ৰাকশ্যন নাহে 2 নম্বৰ কথা হ'ল সিট ডিষ্ট্ৰিবিউশ্যন মাজবাট সিটটো বিজেপিক দি পেলাই আমাক বঞ্চিত কৰি পেলাই আমাৰ জিতা উইনিং সিটটো আমাৰ পৰা লৈ যোৱা হ'ল যদি দলে আকৌ বিবেচনা কৰে আৰু এতিয়া সময় আছে 12 তাৰিখে লাষ্ট নমিনেশ্যন আমাৰ ইয়াত হ'ব গতিকে 12 তাৰিখৰ আগত যিকোনো ডেটত যদি দলে পুনৰ বিবেচনা কৰি ফ্ৰেণ্ডলি খেলিবৰ হ'লেও যদি কয় আমাৰ মাজৰ পৰা কোনোবাই খেলিবৰ কাৰণে ৰেডি হ'ব আৰু আমি ইউপিপিএল হৈ পেলাই এই সিটটো জিকাই লৈ যাব পাৰিম আপোনালোকে দেখিছে 3টা সমষ্টি পানেৰী কলাইগাঁও আৰু মাজবাট 3টা সমষ্টিতে আমাৰ ইউপিপিএলৰ ভেটি খুব মজবুত হৈ আছিলে আৰু আমাৰ যোৱাবাৰ MCL ইলেকশ্যনত যেনেকুৱা আমাৰ টিমে ইয়াৰ পৰা আমাৰ ইউপিপিএল কৰ্মীসকলে যেনেকৈ নতুন উদ্যমেৰে কাম কৰি পেলাই আমাৰ ইয়াৰ পৰা ভাল সংখ্যক MCL জিকাই পঠিয়াবলৈ সক্ষম হৈছিলে আৰু তেনেকৈ এইবাৰ MLও আমি জিকাই পঠাবলৈ সক্ষম হ'ম বুলি ভাবি আছিলোঁ আশা কৰি আছিলোঁ কিন্তু ছেড পাৰ্টটো হ'ল যে এই এলায়েন্স কৰি পেলাই আমাক খুব ডিপ্ৰাইভ কৰিলে খুব ইনজাষ্টিছ কৰিলে ওদালগুৰিবাসী ইউপিপিএল কৰ্মকৰ্তাসকলক সেইকাৰণে আমি আজি গোটেইখিনি অতি দুখেৰে ক'ব বিচাৰিছোঁ যে আমি আমাৰ গোটেই মানে সাংগঠনিক কামবোৰ বা যিখিনি এতিয়া কৰিবলগা কামখিনি বন্ধ কৰিব ৰাখিবলৈ আমি বাধ্য হৈছোঁ আমি ওদালগুৰিবাসী হিচাপে অতি দুখেৰে ক'ব বিচাৰিছোঁ আমাৰ কেন্দ্ৰীয় সমিতিৰ যিবিলাক বিষয়ববীয়া আছে সিহঁতে আমাক ৰাজনৈতিক হিচাপে মাৰ্ডাৰ কৰিলে কাৰণ ওদালগুৰি জিলাৰ পৰা 3টা সিট যে এৰি দিবলগীয়া হ'ল আজি আমি ইউপিপিএলৰ কৰ্মকৰ্তাসকলে কি কৰিম ৰাজনৈতিকভাৱে আমি কৰিম কি কাৰণ আমাৰ ওদালগুৰি জিলাৰ পৰাই যিটো মানে আছে আমাৰ আৰু আমাৰ EM আছে এইখিনি থকা সত্ত্বেও আমি ওদালগুৰি জিলাৰ পৰা 3টা সমষ্টি যে এৰিব লগা হ'ল আমি মানে এইটো ভাবিব পৰা নাই কাৰণ যোৱাবাৰ যিটো মানে সংসদীয় ইলেকশ্যন হৈ গ'ল নিৰ্বাচন হৈ গ'ল তাত আমিতো ওদালগুৰি জিলাৰ পৰা 5টা ইহঁতক সদস্য দিব পাৰিছোঁ আৰু এই 5টা সদস্য লৈ কিনে সিহঁতে আজি চৰকাৰ গঠন কৰিব পাৰিছে আৰু আমি এইখিনি দিয়াৰ পিছতো যে আমাক মানে ৰাজনৈতিকভাৱে ইমানখিনি পিছ পেলাই থৈছে মানে বহুত দুখ লাগিছে গতিকে আমি আপোনালোকৰ জৰিয়তে আমি কেন্দ্ৰীয় বিষয়ববীয়াসকলক অনুৰোধ জনাওঁ এতিয়া সময় আছে আমাক মানে অলপ সহায় কৰক আৰু আমাৰ এই ওদালগুৰি জিলাৰ পৰা কমাছ কম 2টা সিট হ'লেও আমাৰ ইউপিপিএল দলৰ কাৰণে এৰি দিব লাগে বিশেষকৈ মাজবাট আৰু পানেৰী আৰু মই এটা মানে চিন্তা চৰ্চা কৰিছোঁ আমি সকলোৱে যে 4টা জিলা আছে যদি সিহঁতে 4টা জিলাৰ পৰা এটাকৈ সিট এৰি দিয়ক সিহঁতৰ লগত বন্ধুত্বপূৰ্ণ হিচাপে আমি মানে চৰকাৰ কৰিছোঁ যদিও যিটো মানে আমাৰ সিট আছে এইকেইটাও আমি বন্ধুত্ব হিচাপে আমি 4টা জিলাৰ পৰা এটাকৈ আমি সিট এৰি দিবলৈ বাধ্য আছোঁ আৰু সেই হিচাপে সিহঁতে বিবেচনা কৰক এইখিনি কৈ মই ইউপিপিএলৰ সক্ৰিয় মই এজন ইউপিপিএলৰ সক্ৰিয় কৰ্মকৰ্তা হিচাপে আৰু যিহেতু ইউপিপিএলৰ মই ভৱিষ্যত উজ্জ্বল কামনাটো ইউপিপিএল দলে দীৰ্ঘদিন আমাৰ এই BTC বা BTR অঞ্চলত
ৰাজনৈতিকভাৱে ডমিনেশ্যন থকাটো আমি বিচাৰোঁ কিন্তু সেইদিনা যি আমাৰ এছেম্বলি চিট 126টাৰ ভিতৰত টু ফেচ ৱাইজ যিখিনি আমাৰ UPPL আৰু BJP হিচাপে যিখিনি ডিক্লেয়াৰ দিছে তাতে আমি দেখা পালোঁ আমাৰ ওদালগুৰিত 4টা সমষ্টিৰ ভিতৰত UPPLক মাত্ৰ ওদালগুৰি যি ST সমষ্টি সি মাত্ৰ আমাক দিছে বাকীকেইটা 3টা আমাক দিয়া নাই সেই হিচাপে আমি বৰ দুখিত আৰু আমি UPPLৰ এজন সক্ৰিয় সদস্য হিচাপে আমি কি কৰিম সেইটো আমি ভাবি আমি ৰাস্তা আমি ওলাব পৰা নাই আহি থকা আমি বিধানসভাত যি ইলেকশ্যনত আমি কাক ভোট দিম আমাৰ যি কৰ্মকৰ্তাসকল তেখেতসকলক আমি কি উপদেশ দিম কাৰণ চিন্তা যদি আমাৰ হাতৰ পৰা যদি গুচি যায় BJP হাতত গুচি যায় আমাৰ UPPLৰ যি ফিউচাৰ কি হ'ব এইটো আজি তাৰিখত আমি বহুত চিন্তাত ভুগি আছোঁ তাৰ কাৰণে ৰিকুৱেষ্ট কৰিছোঁ বেছি সময় নাই অতি সোনকালে আমাৰ হাইকমাণ্ডে তেখেতসকলে চিন্তা চৰ্চা কৰি যে আমাৰ ওদালগুৰিত যি UPPL পাৰ্টিৰ আমাৰ কৰ্মকৰ্তা তেখেতসকলক সুখী কৰিবলৈ তেখেতসকলে ৰিথিংকিং ৰিবিবেচনা কৰি কমচে কম ইয়াত 50-50 কৰি দিলে আমি সন্তুষ্ট হ'ম তো আমি সেইটো আৰু হাইকমাণ্ডক বা আমাৰ ওপৰৰ আমাৰ যি নেতৃবৃন্দ আছে তেখেতসকলক আমি ৰিকুৱেষ্ট কৰোঁ তো BTC যি 4টা ডিষ্ট্ৰিক্ট আছে 4টা ডিষ্ট্ৰিক্টৰ প্ৰত্যেক ডিষ্ট্ৰিক্টৰ পৰা যদি এটা BJPক এৰি দিয়ে বাকীকেইটা যদি আমাক দিয়ে তো তেনেকৈ আমি সুন্দৰভাৱে এই 4জনক জিকাই পঠাব পাৰিম আৰু আমি যিখিনি 8খন আমি পাম সেইটোকে আমি একেলগে সুন্দৰভাৱে আমি জিকাই পঠাব পাৰিম আৰু আমাৰ যি ৰিলেশ্যন সেইটো খুব ষ্ট্ৰং হৈ থাকিব সেইটো আমি মোৰ লগতে সকলো কৰ্মকৰ্তাই সেইটো চিন্তা কৰিছোঁ কিন্তু চিৰাং বাক্সা আৰু কোকৰাঝাৰ এইফালে বাদে আমাৰ ওদালগুৰিৰ পৰা 3টা BJPক এৰি দিলে সেইটো আমি ওদালগুৰি বাসী UPPL কৰ্মকৰ্তাসকলে সেইটো সহ্য কৰিব পৰা নাই প্ৰায় আমাৰ কলাইগাঁও ভেৰগাঁও প্ৰায় UPPLৰ অফিচবোৰ বন্ধ হ'বলৈ ধৰিছে তো আমিও ওদালগুৰি ডিষ্ট্ৰিক্টত প্ৰায় UPPLৰ যে আমাৰ অফিচ আছে আমি ইতিমধ্যে আমি বন্ধ কৰাটো আৰম্ভ কৰিছোঁ অলৰেডি ৰোটাত বন্ধ আছে মাজবাটো বন্ধ হৈ যাব তো হাইকমাণ্ডক আমি সেইটোৱে ৰিকুৱেষ্ট কৰিছোঁ অতি সোনকালে সিদ্ধান্ত লওক এইটো সময় আছে এই সময়ত বড়ো ভাষাটো মই ক'ব বিচাৰিছোঁ जों दिनै UPPLनि गोख्रों मावथि हिसाबै साफा मावथि हिसाबै दिनै UPPLनि साफ्रोमबो मावथि जोङो सोद्रोमाफोरा जोबोद दुखुआव दङ मानोना जों भाबिनानै मोनाखै फैबाय थानाय बिसायख'थियाव जों सोरनो भट होगोन जों गोबां जुजिनानै दिनै बे सिटफोरखौ जों लाखिनानै दोनदोंमोन नाथाय दिनै उदालगुरि मोनब्रै जि सिटनि गेजेरावहाय मोनथामखौबो BJPनो होनाय जाबाय UPPLनो मात्र उदालगुरि सिटखौ होनाय जादों तो बेयावहाय जोङो दिनै गोबां नार्भास जानानै दङ जोङो लोरबां जानानै दङ तो जोङो दिनै साननो बाध्य जादों उदालगुरि जिल्लायावहाय UPPLखौ फैबाय थानाय समफोरावहाय थांना थाजानायखौ लुबैदोंना लुबैयाखै तो UPPLआ गोलाव सम थांना थानानै जोंनि जि बावैसो जोंहा BTR एकर्ड जालांबाय आरो बर'फोरजों लोगोसे बेयाव विभिन्न जनगोष्ठीनि जि जेंना जेंगोना बिथांमोननि आखा जि मिजिं सिमां बेखौ जाफुंहोनो थाखाय UPPLखौ थांनानै थाजानो लुबैदों लुबैयाखै जोंनियाव सोंलु सिखांदों दिनै जोंनि जुदि एलायना BJPजों आरो UPPLजों जुदि मोजां सोमोन्दो बा मोजाङै सावरायनानै जिल्लाफोरा मोजां डिसिसन लानानै दिनै बोरैबा जोङो BTCनि 12टा जों समस्थिखौबो देरहाहोगोन बिनि थाखाय मानो मास्टार प्लान बा मोजां मोनसे डिसिसन मानो प्लान एबा पलिसि लानानै मानो दिनै मोनसे सिटखौ मोजाङै शेयारिं खालामनो हायाखै जोङो लुबैजादोंमोन मोनफ्रोमबो जिल्लायाव मोनसे होथों अब्लाबो जायो आरो एटलिस्ट हाथाराबाबो उदालगुरियावथ' 50-50 खालामनो हायोमोन तो बिनि थाखाय जोंनि गेजेराव दिनै गिदिर मोनसे सोंलु तो उदालगुरियावहाय UPPL हान्जाखौ दिनै थांनानै थाजानो लुबैदों लुबैयाखै बेखायनो मानगोनां मानागिरि बिथां जोंनि UPPLनि पार्टी चिफ प्रमद बर' सार बिथांखौ आरो बिथिंजों लोगोसे वर्किं प्रेसिडेन्ट रेनगेरा सार बिथांखौ आरो लोगोसे जोंनि जेसेबां नेहाथारनिफ्राय लानानै भाइस प्रेसिडेन्टनिफ्राय लानानै CWC दैदेनगिरि बिथांमोन दङ तो बिथांमोना थाबैनो गोख्रोङै गासै जिल्लानि प्रेसिडेन्ट सेक्रेटारि आरो मोनफ्रोमबो ब्लकनि प्रेसिडेन्ट सेक्रेटारि बा जोंहा उइंस डिजि दङ पेरेन्टस वमेन्स इउथ जिखिनि दङ सावरायनानै मोजां भाबै डिसिसन लानानै दाबो सम दङ दा
उदालगुरिखौ बांसिनै नोजोर होनानै बिथांमोना सावरायनानै साबैनो मोनसे सलुसन खालामनानै होगोन अब्लानिया जों इउपिपिएल हान्जानि साफ्रोमबो मावथिफोरा गोख्रोङै खामानि मावनो गोसो दुंखांगोन आरो जोङो बिजेपिनियानो जा जोंनियानो जा एलायन्स बेखौ जों गोख्रों भाबै फोथांनानै लाखिनो हागोन बेखायनो आं जोबथायाव बिनि मोनसे मोजां सलुसन मोनगोन समाधान मोनगोन बेखौ मिजिं थिनानै आंनि बुंनायखौ बेयावनो फोजोबबाय गोजोन्थों